তই ৰয় ইয়াতে। বুঢ়াখনত হ'ব দিয়ক বাইদেউ, মাটিতে বহিছোঁ। কিয় নাই খাই দুদিন ধৰি? বৰ দিগদাৰ হয় মোৰ। খবৰ চবৰ নাপাওঁ, ফোনো কৰিব পৰা নাই। ফোন এটা লমকেও লোৱা নাই আৰু নাম্বাৰ নাথাকিলে কেনে দিগদাৰ ভাবচোন। নক'ব আৰু বাইদেউ, মোৰ কাহিনী বহুত। ঠিক আছে দে, তোৰ কাহিনীখিনি কবি ভালকে। আগতে হেৰি কৰ, অলপ কামখিনিকে কৰি ল। মোৰো ভাগৰ লাগি গৈছে দুদিন ধৰি গোটেইখিনি চফা কৰাতে। হ'ব দিয়ক বাইদেউ, আজি কৰি দিম দিয়ক গোটেইখিনি। পিছে ঝাৰুপাত বা কোনফালে থৈছে? সেইফালে আছে নেকি, চা। বাইদেউ, দাদা টেবুলখনৰ অৱস্থাই নাই দেখোন। কোনফালে কিমান কৰিবিহে? মই আৰু টেবুল চেবুল চাফা কৰি থ'ব পৰা নাই, আদিকো পঢ়াব থাকে নহয়। হ'ব দিয়ক, মই আজি ঠিক কৰি দিম। বাইদেউ, ঘৰ খালী থাকিলে জনাবচোন। কি কৈছ? ঘৰ? কাক লাগে এতিয়া ঘৰ? মোকে লাগে। তাৰমানে আমাৰ মালিকে অহা মাহতে ঘৰ খালী কৰি দিব কৈছে। মই আৰু দুঘৰমানৰ কাম কৰি থাকো যে, কৰোণা হ'ব বুলি ভয় খাইছে। এতিয়া ইমান সোনকালে ক'ত ঘৰ পাবি? তথাপি খবৰ কৰি চাম ৰ মই। আজিৰ পৰা মিনি লকডাউন শুনিছোঁ বাইদেউ। বুজিছোঁ দে। আজিৰ পৰা আৰু লকডাউনো দিছে। গম পাইছোঁ কিমান কষ্ট। একো নাই দে, চিন্তা কৰিব নালাগে। আমি যিখিনি পাৰোঁ তহঁতক সহায় কৰি যাম। গাঁও মন একেবাৰে বেয়া বাইদেউ। যোৱাবাৰ লকডাউনত যিটো অৱস্থা হৈছিল ভাবিয়ে ভয় লাগি যায়। বেয়া সময়খিনিত সাহস কৰি চলিবই লাগিব। জীৱনটো ইমান সহজ নহয়তো। আৰু ল'ৰাটো কাৰ লগত থৈ আহিলে? বাপেকৰ লগতে থৈ আহিছোঁ। ওচৰতে ল'ৰা এটা আছে, তাৰ লগতে খেলি থাকে। তই বহকে যা, মই চাহকাপ বহাইছোঁ, লৈ গৈ আছোঁ মই। বাইদেউ, মোক অলপ সোনকালে লাগিছিল ঘৰটো। এইমাত্ৰ ক'লো যে আপোনাৰ কথাখিনি। তাৰমানে কৰোণা হ'ব বুলি মালিকে ভয় কৰিছে। আমি আৰু ইফালে গৈ থাকো নহয়। ইমান সোনকালে মোক এতিয়া অহা মাহতে মই খালী কৰিব লাগে। আপুনি যেনেকে পাৰে মোক এটা সহায় কৰি দিয়ক আৰু। ইমান চিন্তা কৰিব নালাগে। আৰু ইহঁতেও অলপমান বুজিব লাগে, মালিক ভাগিজনে বুজিব লাগে। এনেকুৱা এটা অৱস্থা তোমালোকক ঘৰ এৰিবলৈ গৈছে, সোনকালে ঘৰ পাই জানো? আমাৰ হেৰিততো ঘৰ নাই, তুমি জানাই আগৰ পৰা। মই যিখিনি পাৰোঁ চেষ্টা কৰিম দিয়াচোন। তথাপিও মানুহবিলাক সজাগ হ'ব লাগে। এই বেয়া সময়খিনিত মানুহে এজনে আনজনক সহায়হে কৰিব লাগে। আমিবিলাকে যদি ইমান অবুজ হৈ থাকোঁ, এইখিনি পৰিস্থিতিত কেনেকৈ আৰু দেশখনৰ ভাল হ'ব? হ'ব দিয়া, তুমি অলপমান ইমান কথা ভাবিব নালাগে। চাহখিনি খোৱা। নুবুজে বাইদেউ। কোনেও নুবুজে। মই মানে এইবাৰ কৰোণা হওঁ নহওঁ, আমিবিলাকে
আমি বিলাকে ভোকতে মৰিম যেন লাগিছে। মোৰ ল'ৰাটোকো মই কেনেকে কি কৰো, বাপেকৰো কাম নোহোৱা হৈছে। গোটেই একেবাৰে দুজনমানৰ ঘৰত মিস্ত্ৰী কাম কৰিছিল, এতিয়া সেইও নোহোৱা হ'ল। চবে কৰোণাৰ কাৰণে আমাকে ভয় কৰে। উপায় নোহোৱা হৈছে, আমি কেইটা আৰু ভোকতে এনেকে মৰিব লাগিব। চোৱা, বেমাৰ বিলাকে ধনী দুখীয়া চাই অহা নাই। কাৰোবাৰ হ'ব পাৰে, তোমাৰো হ'ব পাৰে, মোৰো হ'ব পাৰে। এতিয়া ভগৱানে জানে কাৰ হয় কি হয়, কিন্তু আমি সাৱধান হোৱাটো উচিত। সাৱধান হ'ব লাগিব। যেনেকে আমি পেপাৰত পাই আছো, সেই গোটেইখিনি আমি মানি চলিব লাগিব। সেইটোৱে হৈছে ডাঙৰ কথা। আৰু মালিকসকলে আচলতে বুজিব লাগিছিল কেনেকে সিহঁতে সহায় কৰিব পাৰে। হ'ব দে বাইদেউ, কি হয় আপুনি আপোনাৰ ওপৰতে ভৰসা আৰু আমাৰ আৰু কোনো তেনেকে নাই। তেনেকে কিয় ভাবিছা কোনো নাই? সেনেকে নাভাবিবা, আমি আছোৱে দেখোন। আৰু যিখিনি পাৰোঁ আমি তোমালোকক সহায় কৰিয়ে যাম। কিন্তু যিখিনি সাৱধান হ'ব লাগে, নিউজে পেপাৰে পায়ে আছা যে হাত ধুব লাগে। আৰু মই যেনেকে বাহিৰতে বাকেট থৈয়ে দিওঁ আৰু চাবোন থৈ দিওঁ, হাত ভৰি ধুই মেলি আহিব লাগে। সেই কথা, এতিয়া ঘৰৰ পৰা ওলাই দিয়া বা কাম কৰা মানুহ নাৰাখা, সেনেকে কৰিলেও চবৰে সাহায্য কৰিব লাগিব। আমি চবকে চলাই নিবই লাগিব। বাইদেউ যাওক মই। হ'ব দে, যা। আৰু তাতে এটা বেগত ল'ৰাটোক লৈ কিবা দিছোঁ দে, লৈ যাবি। হ'ব দিয়ক, নিছো।